আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় দৰ্শক কমৰুন্স ৰেচিপি নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই পালেং শাকৰ এটা সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ চাই সকলোৱে ভাল পাব। এতিয়া পালেং শাকখিনি মই ভালদৰে বাছি লৈ ধুই ল'ম। এতিয়া চাফা কৰি ভালদৰে ধুই লৈছোঁ। শাকখিনি মোৰ ধুই লোৱা হৈ গৈছে। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। পালেং শাকৰ ৰুটিৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভাল পাব চাই। এই ৰুটিৰ ৰেচিপিটো খুবেই হেল্ডি হয়। সৰুৰ পৰা ডাঙৰ সকলোৱে খাব পাৰিব। মোৰ পেষ্ট ৰেডি হৈ গৈছে। ইয়াতে মই 2 কাপ আটা লৈ লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। অলপ আজৱাইন দি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি ল'ম। তেল অলপ দি দিছোঁ। এতিয়া পালেঙৰ পেষ্টখিনি দি দিম। ইয়াত পানী নিদিয়াকৈ মই ডোটো বনাই ল'ম। পানীৰ প্ৰয়োজন নহয়ে। মোৰ ডো ৰেডি হৈ গৈছে। এতিয়া ডোটো ভালদৰে মঠি ল'ম। এটা এটাকৈ ৰুটি বেলি ল'ম। এতিয়া এইটো এটা হেল্ডি ব্ৰেকফাষ্ট হয়। খাই খুবেই ভাল লাগে। মোৰ ৰুটি বেলা হৈ গৈছে। এতিয়া এটা এটাকৈ মই ৰুটি ভাজি ল'ম। চালেই গম পাব কিমান ধুনীয়া কালাৰ আহিছে। মই এতিয়া হাই ফ্লেমত ৰুটিখিনি এটা এটাকৈ ভাজি ল'ম। আপোনালোকে তেল বা ঘি বা বাটাৰ যিকোনো দি ভাজি ল'ব পাৰে। মই ৰুটিখিনি তেল দি ভাজি লৈছোঁ। মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে প্লিজ কমেণ্টত জনাব। যদি কোনোবা নতুন চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত মোক ফ'ল' কৰি দিব। মোৰ ৰুটি ভাজা হৈ গৈছে। চালেই গম পাব কিমান ধুনীয়া হৈছে ৰুটি। যিকোনো ভাজি তৰকাৰী বা চাহৰ লগতো খাব পাৰি এই ৰুটি। ভিডিঅ'টো চাই কেনে পাইছে জনাব। আজিলৈ আহিছোঁ। ধন্যবাদ।